গাইছ বাৰীৰ পিছফালৰ পৰা যে চাব পাৰে বাৰীৰ পিছফালৰ পৰা মোৰ এটা মোবাইল আনিছিলোঁ ভিভো Y30 আৰু সেই মোবাইলটো মই আজি আনবক্সিং কৰিব গৈ আছোঁ। মোৰ চেনেলটোত এইটো ফাৰ্ষ্ট আনবক্সিং ভিডিঅ' চ' মই বাৰীৰ পিছফালৰ পৰা কৰিম বুলি ভাবিলোঁ। ইয়াত আৰু বেছি কথা নকওঁ, ব'লক আমি মোবাইলটো আনবক্সিং কৰোঁ। এইটো মোৰ মোবাইলৰ পেকেট মই মঙলদৈ LNB ৰোডৰ বাৰ্বি মোবাইলছ নামৰ দোকান এখনৰ পৰা লৈছোঁ। মজা মোবাইল আহি গ'ল মোৰ। এইটো চাব পাৰে আপোনালোকে ভিভো Y30 4GB RAM 128GB ROM Y30 4GB RAM আৰু ভিভো Y30য়ে IPLক স্পন্স কৰিছে। টাইটেল স্পন্সৰ হয় ভিভো IPLৰ। মজা আহি গ'ল মোৰ মোবাইল। মই মোবাইলটো এবাৰ খুলিছোঁ গাইছে আগতে, চ' অকণমান হেৰি হৈ গৈছে। আৰু আপোনালোকে সকলোৱে জানে মোবাইল খোলা এইটো পিন এইটো পিন ইউজ নহয়, এইটো হৰাবই। মাৰ পৰা আকৌ সুধিব লাগিব কাপোৰত মৰা পিন ইউজ কৰিব, তেনেকৈ মোবাইলবোৰ বেয়া হৈ যায়। আৰু এইডাল আহি গ'ল মোৰ চাৰ্জাৰ। আজিকালি হেডফোন নিদিয়ে, বহুত দুখ এইটো। চাৰ্জাৰ আৰু পাহৰিছিলোঁ মোৰ বেটাৰীটো 5000 mAh হয়, ভিভো Y30 বেটাৰীটো। কেবলডাল C টাইপৰ হয়, C টাইপৰ হ'লে ভাল। Y30 কিন্তু পিনটোলেহে মোৰ বহুত দুখ, মাৰ পৰা ইউজ কৰিব লাগিব। আহি গ'ল মোৰ Y30 আহি গ'ল। তিনিটা কেমেৰা দেখোন, ট্ৰিপল কেমেৰা চিষ্টেমটো ভাল লাগিছে। iPhone 11 টাইপ লাগিছে। iPhone 11টো ল'ব নোৱাৰোঁ, এই ভিভো Y30 লৈ iPhone 11 লোৱাৰ নিচিনা শান্তি ল'ব লাগিব আৰু। বেগটো ভাল লাগিছে। বেগটো মানে ডাৰ্ক গ্ৰীণ টাইপ হয়, ব্লেক নহয়, ডাৰ্ক গ্ৰীণ টাইপ হয়। আনকমন কালাৰ, মানে ভাল লাগিছে, মজা লাগিছে। মোবাইলটো শ্লিম হয়, মোবাইলটো বহুত শ্লিম হয়। ভিভো মোবাইলৰ বেটাৰীকেইটাও ভাল। মই আগৰ পৰা ভিভোই চলাইছিলোঁ, মাজতে চেমচাং চলালোঁ বাৰু। ভিভোকেইটা চলাই ভাল লাগে। তো আহি আছে মোৰ ভিভো, গুৱাহাটীৰ পৰা আহি আছে। জালুকবাৰী ব্ৰিজ পাইছে ৰ'ব। মই আগতে এবাৰ অন কৰিছোঁ, অন কৰি কিনে লক চক লগাই চব ঠিক ঠাক কৰি দিছোঁ। অন হোৱা মানে মোবাইলটোৰ বিষয়ে অকণমান কৈছোঁ। মোবাইলটো মডেল হৈছে 1938 আৰু ফ্ৰণ্ট কেমেৰা হৈছে 8 মেগাপিক্সেল আৰু ৰেয়াৰ হৈছে 13 মেগাপিক্সেল। বেটাৰী হৈছে 5000 mAh। পিনটো নালাগে দিয়ক, লৈ যাওক, মাৰ পিনে হৈ যাব। বহুত টাইম লাগিছে দেখোন, জাম হৈছে নেকি? আহিছে। চৰি গাইছ, মই আগতে মোবাইলটো ইউজ কৰিছোঁ, চব পেটাৰ্ণটো লগোৱা আছে। আহি গ'ল মোৰ এইটো মোবাইল, আহি গ'ল। মজা Y30 চলাম এতিয়া। কেমেৰাটো কেনেকুৱা হয় বা চাওঁ ৰ'বচোন, কেমেৰাটো কেনেকুৱা হ'ব। ইয়াতে ভাল নহ'ব চাগে, আন্ধাৰ হৈ আছে, পোহৰ হৈ আছে, কিবা কিবি। কেমেৰাটো মিলাব লগাব। নাই দিয়ক, ভাল নহয় দিয়ক। হ'লেও চাওঁ ৰ'বচোন এবাৰ কেনেকুৱা হৈছে। নাই। এনে কেমেৰা ভাল হয় দেই, কেমেৰা ভাল হয়, বেয়া নহয়। এতিয়া মানে হেৰিটো মিলা নাই মানে। তো ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।